সকলোকে নমস্কাৰ মোৰ চেনেলত আজি মই শিকাম এটা নতুন ইউটিউব চেনেলত কেনেকৈ ভিডিঅ' আপলোড কৰে মোৰ নাম হৈছে ভাৰ্গৱ তেতিয়াহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হল নতুনকৈ বনোৱা ইউটিউব চেনেল আপোনালোকে যদি কেনেকৈ ইউটিউব চেনেল বনায় নাজানে ইয়াৰ প্ৰিভিয়াস ভিডিঅ'টো চাব পাৰে মোৰ চেনেলত গৈ তাত মই শিকাইছো কেনেকৈ জিমেইল একাউণ্ট খোলে কেনেকৈ ইউটিউব একাউণ্ট খোলে তাৰ পিছত আজি শিকাম কেনেকৈ ভিডিঅ' আপলোড কৰে তেতিয়াহলে প্ৰথমখিনি আপুনি চাই ল'ব মই ডাইৰেক্ট ইয়াৰ পৰা আৰম্ভ কৰিছো এটো হল এটা নতুন ইউটিউব চেনেল যত 0 সাবস্ক্ৰাইবাৰ ভিডিঅ'জ 0 একোৱে নাই এতিয়া আপলোড কৰিবলৈ হলে মানে এই ওপৰত যে দেখিছে এটা ক্যামেৰা আৰু প্লাস আইকন এটা ক্যামেৰা আৰু প্লাস আইকন ওপৰত ৰাইট সাইডে ওপৰত এই ওপৰ প্লাস চিনটোত ক্যামেৰা আইকন তাত ক্লিক কৰক তাত দেখাব আপলোড ভিডিঅ' অপচন আপলোড ভিডিঅ' তাত ক্লিক কৰক আপলোড ভিডিঅ' এতিয়া এইখন হল আপলোড ভিডিঅ'ৰ স্ক্ৰীন তাত সিলেক্ট ফাইলছ টু আপলোড ইয়াত ক্লিক কৰি প্লে আপুনি ফাইলটো ব্ৰাউজ কৰিব পাৰে নহলে অৰ ড্ৰাগ এণ্ড ড্ৰপ ভিডিঅ' ফাইল হিয়াৰ মই কি কৰো ড্ৰাগ এণ্ড ড্ৰপ কৰো কেনেকৈ ড্ৰাগ এণ্ড ড্ৰপ কৰো দেখাইছো ৰব তাৰ আগতে এই তলত যে পাব্লিক হৈ আছে এটো পাব্লিক নকৰিব এটো প্ৰাইভেট কৰি থব কাৰণ ভিডিঅ'টো আপলোড কৰাৰ পিছত পাব্লিক কৰি থলে মানুহে লগালগ দেখিব সবেই দেখিব প্ৰাইভেট কৰি থলে অকল আপুনিহে দেখিব প্ৰাইভেট কৰি প্লে আপলোড কৰক তাৰ পিছতো বহুত কাম থাকে এতিয়া মই দেখাম কেনেকৈ আপলোড কৰে এই তলত ফোল্ডাৰটোত এটা মই ভিডিঅ' বনাই থৈছো এটো এই চেনেলৰ প্ৰথম ভিডিঅ'টো ড্ৰাগ এণ্ড ড্ৰপ কেনেকৈ কৰে বহুত ইজি জাস্ট ধৰি প্লে টানি প্লে ইয়াত এই দিয়ক জাস্ট এই দিয়ক আপলোড হৈ আছে এতিয়া আৰম্ভ 0% এটা লোডিং হ'ব আপোনাৰ নেটৰ স্পীড কিমান হয় হেতুৰ ওপৰত ডিপেন্ড কৰি প্লে আপোনাৰ ভিডিঅ'টো আপলোড হ'ব মোৰ ভিডিঅ'টোৰ সাইজ হৈছে 400 MB 6 মিনিট 43 সেকেন্ড দীঘল আৰু 400 MB ফুল HD ভিডিঅ' 400 MB ভিডিঅ'টো আপলোড হ'বলৈ মোৰ 7 মিনিট লাগিব অলমোস্ট ভিডিঅ'টো আপলোড হৈছে 90% হলে আৰু তাৰ পাছত প্ৰসেসিং দেখাব 100% হৈ যোৱাৰ পিছত প্ৰসেসিং দেখাব প্ৰসেসিং হৈ যোৱাৰ পাছত ভিডিঅ' কমপ্লিট আপলোড 99 100 এতিয়া প্ৰসেসিং হ'ব প্ৰসেসিং 95% হৈ গল অলপ বাকি আছে হৈ যাব 100% প্ৰসেসিং হৈ যাব তাৰ মানে ভিডিঅ' আপলোড হৈ যাব আৰু ইয়াত থাম্বনেইলখন দেখাব তলতো দেখাব থাম্বনেইল ইয়াতো তিনিখন দেখাব কেতিয়াবা প্ৰসেসিং অলপ টাইম লগায় প্ৰসেসিং ডান হৈ গল ইয়াত থাম্বনেইল দেখাব এতিয়া ইয়াত থাম্বনেইলখন দেখাব অটোমেটিক থাম্বনেইল দেখালে থাম্বনেইলখন আহি গল তলতো তিনিখন অপচন থাকে যিকোনো এখন সিলেক্ট কৰিব পাৰি কিন্তু নতুন চেনেল বিলাকত প্ৰথম চেনেলটো খোলোতেই কাস্টম থাম্বনেইল যেটো নিজে বনাই প্লে আপলোড কৰে তেনেকুৱা থাম্বনেইল লগালগ আপলোড কৰিব নোৱাৰি তাৰ কাৰণে চেনেলটো ভেৰিফাই কৰিব লাগে কেনেকৈ ভেৰিফাই কৰিব লাগে মই শিকাম বাৰু এতিয়া আপলোড হৈ গল আপুনি কি কৰিব লাগে ইয়াত প্ৰাইভেট হৈ আছে প্ৰাইভেটে হৈ থাকিবলৈ দিয়ক একো নকৰো এতিয়া ডান কৰিছে ডান ইয়াত ক্লিক কৰ ডান তেলে হৈ গল আৰু আপোনাৰ এই লিংকটো দেখাইছে এই লিংকটো আপোনাৰ এই ভিডিঅ'টোৰ লিংক এই লিংকটো আপুনি কাবাক শ্বেয়াৰ কৰিব পাৰে আৰু এই লিংকটো ক্লিক কৰিলে ভিডিঅ'টো চাব পৰা যাব কিন্তু এতিয়া ভিডিঅ'টো নাচাও এতিয়া যাম ভিডিঅ' মেনেজাৰলৈ দেখাইছে ভিডিঅ' মেনেজাৰ তাত যাম ভিডিঅ' মেনেজাৰত ক্লিক কৰিলো নতুন এটা টেব খুল খালে তাত দেখাইছে ভিডিঅ'জ 1 তাৰ মানে প্ৰথম ভিডিঅ'টো আপলোড হল ভিডিঅ' 1 এটা ভিডিঅ' আছে আপোনাৰ চেনেলত এতিয়া ইয়াত নাম দিয়া আছে এই নামবিলাক চেঞ্জ কৰিবলৈ হলে মানে থাম্বনেইল চেঞ্জ কৰিবলৈ হলে ডেসক্ৰিপচন দিবলৈ হলে এই এডিটত ক্লিক কৰিব লাগিব এডিটত ক্লিক কৰিলে মানে ভিডিঅ' মেনেজাৰৰ ভিতৰত যাব হমাই প্ৰিভিউ দেখাইছে ইয়াত আপুনি প্লে কৰি চাব পাৰে ইয়াত তিনিখন থাম্বনেইল দেখাইছে যিকোনো এখন সিলেক্ট কৰিব পাৰে মই ওপৰখনে দি দিছো এতিয়া ভালে দেখাইছে তাৰ পিছত সেভ চেঞ্জেছ কৰক ওপৰত সেভ চেঞ্জেছ তেতিয়া এই থাম্বনেইলখন লৈ ল'ব এতিয়া চাওক ইয়াত আছে বেসিক ইনফো ইয়াত আপুনি নামটো দিব লাগিব আপুনি যিয়ে নাম নিদিয়ক মানুহে হেবিলাক দেখিব হে নামটো সাৰ্চ কৰিব কিন্তু কেতিয়াও ভুল নাম নিদিব হঠাই সঠিক নাম দিব লাগে কিবা ধকাদাৰী মানুহক ঠগিবৰ পৰা নাম দিব নালাগে কেতিয়াও ইয়াৰ ভিডিঅ'টোৰ ৰিলেটেড নামে দিব লাগিব ইয়াত ডেসক্ৰিপচন এই ডেসক্ৰিপচনটো আপুনি ভিডিঅ'টোত কি কৈছে হেবিলাক লিখি দিব পাৰে এসইও হ'ব এসইও মানে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন ইউটিউবত কোনোবা সাৰ্চ কৰিলে তেতিয়া এই ভিডিঅ'টো আহিব এই টেক্সও এসইওৰ কাম কৰে ইয়াতো টেগ দিব পাৰে টেগ মানে যিকোনো যেনে ধৰি লওক এটো মোৰ প্ৰথম ভিডিঅ'
টেকনিক্যাল ভাৰ্গৱ ফাৰ্ষ্ট ভিডিঅ' এইটো কপি কৰি দি দিলোঁ, এইটো এটা টেগ বনি গ'ল। তাৰপিছত আৰু দিব যদি বিচাৰোঁ আছামিজ টেক চেনেল ইন্ট্ৰডাকশ্যন ভিডিঅ' ইয়াত দি দিলোঁ, দুটা টেগ হৈ গ'ল। কিন্তু বেছি টেগ নিদিব, বেছি টেগ দিলে ইউটিউবে বেয়া পায়, ইউটিউবৰ নিয়মৰ বিপৰীতে যোৱা হয়। আৰু ইয়াত ডেছক্ৰিপশ্যন, এই ডেছক্ৰিপশ্যনখিনি লিখি হৈ গ'ল মোৰ, ইমানেই লিখিছোঁ, বেছি লিখা নাই। তাৰপিছত আপুনি তলত চাব প্ৰাইভেট হৈ আছে, প্ৰাইভেট মানে অকল আপুনিহে চাব পাৰিব। এতিয়া কি কৰিব লাগে, আপুনি যদি পাব্লিক কৰিব বিচাৰিছে, মানুহক যদি দেখুৱাব বিচাৰিছে, ইয়াত ক্লিক কৰক, পাব্লিক অপশ্যনটো আহিব। পাব্লিক মানে চবেই দেখি পাব। এতিয়া ওপৰলৈ যাওক, ইয়াৰ ওপৰত আছে অপশ্যনটো পাব্লিছ, অলপ আগতে আছিলে ছেভ চেঞ্জেছ, এতিয়া হৈ গ'ল পাব্লিছ। পাব্লিছ কৰা মানে গোটেই পৃথিৱীয়ে আপোনাৰ ভিডিঅ' চাবলৈ পাব। তেতিয়াহ'লে পাব্লিছ কৰোঁ, আহক, ক্লিক কৰিলোঁ, হৈ গ'ল, ভিডিঅ'টো পাব্লিছ হৈ গ'ল। এতিয়া ভিডিঅ' মেনেজাৰত যাব, আকৌ এই ভিডিঅ' মেনেজাৰ, তাত চাওক 3টা ভিডিঅ' আছে। মই 3টা ভিডিঅ' আপলোড কৰিলোঁৱে, মানে এটা পিছত এটাকৈ। তাৰ ভিতৰত এই প্ৰথমটো দেখিছেনে, এটা পৃথিৱী টাইপৰ হৈ আছে, তাৰমানে পাব্লিক। এই ওপৰটো পাব্লিক, মাজৰটো হৈছে লক, তাৰমানে প্ৰাইভেট, অকল মই চাব পাৰিম। এনেকৈ আপলোড কৰি ৰাখিব পাৰি, পিছত লাহে লাহে এদিন এৰি এদিনকৈ যেতিয়া মন যায় আপুনি পাব্লিক কৰিব পাৰে। ধৰি লওক এই ভিডিঅ'টো মই এতিয়া পাব্লিক কৰিব বিচাৰিছোঁ, এই এডিটত যাব লাগিব, এডিটত গৈ ক্লিক কৰিম, এডিটত ক্লিক কৰি ইয়াত পাব্লিক অথনি নিচিনাকৈ পাব্লিক অপশ্যন কৰিব লাগিব, ওপৰত গৈ পাব্লিছ কৰিব লাগিব, ছেম একেই। এতিয়া হৈ গ'ল, ভিডিঅ' মেনেজাৰত চাওঁ, পাব্লিছ হৈ গ'ল। এতিয়া ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পাব্লিছ হৈ গ'ল। এতিয়া মাই চেনেলত গৈ পেলাই চাওঁগৈ, নিজৰ চেনেলত, এইটো হ'ল ভিডিঅ' মেনেজাৰ। চেনেলত যাবলৈ এইফালে ৰাইট ছাইডে 3ডাল আঁচ আছে, তাত গৈ মাই চেনেল ক্লিক কৰিলোঁ। এতিয়া চাওক 3টা ভিডিঅ' দেখাইছে, 3টা ভিডিঅ' দেখাইছে, আপলোড হৈ আছে 3টা ভিডিঅ'। এনেকৈ ভিডিঅ' আপলোড কৰে আৰু এনেকৈ চেনেল খোলে। এতিয়া নেক্সট কি কাম আছে, নেক্সট কাম আছে এই নামটো চেঞ্জ কৰিব লাগিব, চেনেল আৰ্ট দিব লাগিব, ইয়াত প্ৰফাইল পিক দিব লাগিব, এইবিলাক কাম আছে, এইবিলাকো লাহে লাহে শিকাম। তেতিয়াহ'লে আজিৰ ভিডিঅ'ত আপুনি শিকিলে কেনেকৈ ভিডিঅ' আপলোড কৰে। যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি থওক, আগলৈ আৰু চাবলৈ পাব এনেকুৱা টিউটৰিয়েল ভিডিঅ'। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।